এতিয়া সন্ধ্যা সময়ত মা মন্দিৰৰ ওচৰত আছোঁ। মা মন্দিৰৰ এয়া পৰিৱেশভাগ দেখুৱাইছোঁ, ইমান সুন্দৰ লাগিছে। এয়া চাওকচোন। কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত হালধি বাৰি বুঢ়ী মাই মন্দিৰ। এই মন্দিৰভাগক কাজিৰঙাৰ ৰক্ষক দেৱী হিচাপে গণ্য কৰা হয়। এই অঞ্চলৰ মাজেৰে যোৱা যাত্ৰীসকলক মায়ে দুৰ্ঘটনাৰ পৰা সুৰক্ষা প্ৰদান কৰে। মা মন্দিৰৰ কাষেৰে যোৱা সকলো যাত্ৰীয়ে মাৰ ওচৰত সেৱা কৰিহে যায় আৰু কেতিয়াবা গাড়ীবোৰৰ ভিৰ লাগিলে ৰখাব নোৱাৰিলে যাত্ৰীসকলে গাড়ীৰ হৰ্ণ বজাই পাৰ হৈ যায়। আমি সদায় নগাঁৱৰ পৰা যোৰহাটলৈ অহা যোৱা কৰোঁতে মাক দৰ্শন কৰিহে যাওঁ। আমাৰ ক্ষেত্ৰতো এদিন ঠাণ্ডা দিনত সন্ধিয়া প্ৰায় 6:30 বজাত মন্দিৰভাগ বন্ধ হ'বলৈও হৈছিল। তেনেতে গাড়ীখনৰ ষ্টাৰ্ট বন্ধ হৈ গ'ল আৰু মায়ে সেই সময়ত আমাক বহুত সহায় কৰিলে। মাক সেৱা কৰি গাড়ীত উঠাৰ পাছতেই যেতিয়া ষ্টাৰ্ট বন্ধ হয় তেনেতে 4জনমান অজান ব্যক্তিয়ে গাড়ীখন ঠেলি লৈ গৈ ষ্টাৰ্ট কৰি দিলে আৰু আমিও ডাঙৰ বিপদৰ পৰা ৰক্ষা পালোঁ। সঁচাকৈ মাক বহুত বহুত ধন্যবাদ যে আমাক মায়ে বিপদৰ পৰা উদ্ধাৰ কৰিলে। আমি এটা কথাই বিশ্বাস কৰোঁ যে ভগৱান সদায় মানুহৰ মাজতে থাকে আৰু মায়ে যে সঠিক সময়ত এইকেইজন ব্যক্তিক পঠালে আৰু সেইকাৰণেই আমি ডাঙৰ বিপদৰ পৰা